নমস্কাৰ দৰ্শকসকল, এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ বিখ্যাত শিলৰ গেটত, যাক ছেকেণ্ড গেট বুলিও কোৱা হয়। গতিকে মই আপোনালোকক আজি ছেকেণ্ড গেটৰ বিষয়ে দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখনেই হৈছে তেজপুৰৰ বিখ্যাত ছেকেণ্ড গেট। তে ব'লক আমি ভিতৰলৈ যাওঁ। কিমান সুন্দৰ পৰিৱেশ চাওক, এখন সুন্দৰ পাৰ্কৰ দৰে সজাই তুলিছে সমগ্ৰ পৰিৱেশটো। আৰু আপোনালোক যদি তেজপুৰৰ ছেকেণ্ড গেট চাবলৈ আহিব বিচাৰে তেনেহ'লে আপোনালোকে তেজপুৰৰ পৰা পশ্চিম ফালে প্ৰায় 5-6 কিলোমিটাৰমান আহিলেই পৰ্বতীয়া বুলি এটা জেগা পাব। আৰু এই পৰ্বতীয়া বুলি জেগাটোতেই তেজপুৰৰ বিখ্যাত ছেকেণ্ড গেট অৱস্থিত। 1924 চনত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনত যি খনন কাৰ্য হৈছিলে, এই খনন কাৰ্যৰ ফলতেই এই গেটখন মাটিৰ তলৰ পৰা ওলাইছিল। এই গেটখন আনুমানিক 6ষ্ঠ শতিকাৰ বুলি ধৰা হয়। আৰু 6ষ্ঠ শতিকাৰ যথেষ্টখিনি ধ্বংসাৱশেষ ইয়াতে আছে। গতিকে আপোনালোকে আহিলে চাব পাৰিব, বহুত ঐতিহাসিক জেগা হয়। আৰু এই গেটখনকেই ভাৰতৰ ছেকেণ্ড গেট বুলি কোৱা হয়। আৰু ইয়াতে আহোম কালতে নিৰ্মিত এটা শিৱ মন্দিৰৰ ধ্বংসাৱশেষ আছে। আৰু এই শিৱ মন্দিৰটোতে বৰ্তমান ভক্তসকলে আহি পূজা অৰ্চনা কৰে। আৰু আপোনালোক যদি তেজপুৰলৈ আহে ছেকেণ্ড গেট চাবলৈ, গতিকে আপোনালোকে ছেকেণ্ড গেটৰ পৰা আগলৈ আৰু বহুত জেগা চাব পাৰিব। কাৰণ এই গোটেই অঞ্চলটোৱে হৈছে ঐতিহাসিক অঞ্চল। আৰু বহুত মঠ মন্দিৰ বা বহুত তেনেকুৱা ধৰণৰ ঐতিহাসিক জেগা আছে, যিখিনি আপোনালোকে চাব পাৰিব। আৰু ময়ো মোৰ চেনেলটোত এনেকুৱা ধৰণৰ আৰু বিভিন্ন জেগা দেখাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰি দিব। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যে এনেকুৱা স্থানলৈ যদি আহে তে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট নকৰিব। কোনো ধৰণৰ পানী খোৱা বটল বা চিপছৰ পেকেট তেনেকুৱা ধৰণৰ সামগ্ৰী পেলাই এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশবিলাক বিনষ্ট নকৰিব। আৰু এই যে ডাষ্টবিন দুটা দেখিছে কিমান সুন্দৰকৈ ৰাখিছে, এই ডাষ্টবিন দুটাৰ সদব্যৱহাৰ কৰিব। কাৰণ এই সুন্দৰ প্ৰাকৃতিক সম্পদবোৰ আপুনি বা আমি চাবৰ কাৰণেই সংৰক্ষণ কৰি ৰাখিছে সুন্দৰভাৱে। গতিকে লেতেৰা নকৰিব। আৰু ইয়াতে ইণ্ডিয়ান আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট মানে ভাৰতীয় পুৰাতত্ত্ব বিভাগে দুখন বৰ্ড লগাই থৈছে। আৰু এই বৰ্ড দুখনত অঞ্চলটোৰ বিষয়ে কিছু কথা ইয়াত লিখা আছে। গতিকে বৰ্ড দুখনৰ পৰা আপোনালোকে কিছু কথা এই অঞ্চলটোৰ বিষয়ে জানিব পাৰিব। আৰু এই সমগ্ৰ অঞ্চলটো ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনত আছে। আৰু তেওঁলোকে সমগ্ৰ অঞ্চলটো সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখিছে। গতিকে এবাৰ তেজপুৰলৈ আহক আৰু তেজপুৰৰ ছেকেণ্ড গেটৰ যি সৌন্দৰ্য আছে সেই সৌন্দৰ্য এবাৰ উপভোগ কৰক।
ইমান সন্ধিয়াও হৈ আহিছে, গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। আৰু তেজপুৰ যদি কেতিয়াবা আহে তে আমাৰ তেজপুৰৰ ছেকেণ্ড গেটলৈ নিশ্চয় আহিব, কাৰণ বহুত ঐতিহাসিক জেগা হয় আৰু বহুত সুন্দৰ জেগা। আপুনি পৰিৱেশটো দেখা পালে কিমান ধুনীয়া সুন্দৰ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। আকৌ নতুন ভিডিঅ' এটাত লগ পাম। তে আজিলৈ ধন্যবাদ।